হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভাবিছোঁ আকৌ এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰোঁ, যিহেতু ডেইলি ব্লগ দিম বুলি ভাবি থাকোঁ। তো আজি এটা ভাবিছোঁ আকৌ নতুন ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া বাজিছে 7:30 হৈছে আৰু মই জাষ্ট আহি পাইছোঁ। মানে মই গৈছিলোঁ, একচুৱেলি ক্লাছ আছিল মোৰ 3:45 পৰা। আহোঁতে মাহঁতৰ ঘৰত সোমাই আহিছোঁ আৰু মা এইকেইদিন নাছিল, তো জেঠাইহঁতৰ ঘৰত গৈছিল। তো আজি আহি পাইছে। তো আহি পেলাই মই ভাবিছোঁ মাহঁতৰ খবৰ এটা লৈ আহোঁতে লৈ আহিলোঁ। আৰু মায়ে মোক কি দি পঠাইছে আপোনালোকক ভাবিছোঁ অলপ চলপ দেখাওঁ, এনে আৰু ন, ভাল লাগে। ঘৰৰ পৰা যেতিয়া কিবা এটা বস্তু দি পঠাওঁ, হয়তো সকলো ছোৱালীৰে তেনেকুৱা বহুত ভাল লাগে। তো মই আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক, মই আপোনালোকক দেখাই আছোঁ। এয়া হৈছে নেমু টেঙা। একচুৱেলি মা গৈছিল আমাৰ জেঠাইহঁতৰ ঘৰত, জেঠাইহঁতৰ বাইটিহঁতৰ ঘৰত গৈছিল। তো এয়া নেমু টেঙা দি পঠাইছিলে তাই। তো সেয়া আপোনালোককো দেখালোঁ, মায়েও মোক দি পঠাইছে এয়া নেমু টেঙা। আৰু এয়া হৈছে মাছ, এইখিনি মাছ, বহুত কিবা বেলেগ বেলেগ ধৰণৰ মাছ আছে। আৰু মই সঁচা কথা ক'বলৈ গ'লে মই বহুত মাছ চিনি নাপাওঁ। তো আপোনালোকে হয়তো যোনে যোনে গম পাব, একচুৱেলি মানে বাছি থোৱা আছে ন, এনেকৈ মায়ে দি পঠাইছে। আৰু এইখিনি হৈছে হয়তো বহুতে চিনি নাপাব, মানে শুকান মাছ বুলি যিটো কয়, এতিয়া বহুত মাছৰ ছিজনটো শুকাই পেলাই দি পঠাইছে এইখিনি। আৰু এইখিনি হৈছে পইলাম, এইখিনিও দি খেদাইছিলে। তো চিঠা কিবা কিবি দি খেদাইছে, কিন্তু মই এইখিনি মাক দি আহিলোঁ। মানে মই অহাৰ লগে লগে মায়ে চাহ খাইছিল, তো মাক দি দিলোঁ। সেইকাৰণে মায়ে পিঠা দি খালে। তো মই ভিডিঅ' শ্বুট কৰাই নহ'ল, যি কি নহওক। তো ভাবিছোঁ ভিডিঅ' এটা আজি যিহেতু তেনেকুৱা বাহিৰত সেইখিনি মই দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ ক্লাছ আছিল। আৰু এতিয়া মই কাপোৰটো চেঞ্জ কৰি ল'ম, আহিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ভাবিছোঁ আগে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, তাৰপিছত কাপোৰখিনি সলাই ল'ম। তো ব'লক আপোনালোকে চিট নকৰি ভিডিঅ'টো শেষলৈকে চাই কৰি আহি গ'লোঁ। আৰু এতিয়া এইখিনি বস্তুখিনি পাকঘৰত নিওঁ, পাকঘৰত নি জেগাই জেগাই মানে এইবিলাক মাছ চাছখিনি ফ্ৰাই চাই মানে এইবিলাক কৰি থওঁ। আৰু যিহেতু বেয়া হৈ যাব গৰম, এতিয়াই পাৱাৰটো আহিছে। তো সেই গাইজ, তো আজি যোৱাকালি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। তো আজি নেক্সট দিনাখন, যোৱাকালি আৰু ভিডিঅ'টো কৰা নহ'ল মোৰ। তো আজি ভাবিছোঁ ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ। এতিয়া মানে কামেই কাম, এইকেইদিন বহুত কাম, কাৰণ এতিয়া আমাৰ ঈদো আহি পালে। তো সেইকাৰণে বহুত কাম, হয়তো চবৰে তেনেকুৱাই হৈছে। তো এতিয়া এইবিলাক পৰ্দা চৰ্দাবিলাক সকলো ধুইছোঁ, সেইবিলাক হৈছে। এতিয়া আজি ভাবিছোঁ এইখিনি সময়ত যিহেতু এনেই আছোঁ, তো এতিয়া বনাওঁ ৰুটি, ৰাতিপুৱাৰ নাস্তা। কেতিয়াবা ৰুটি বনাওঁ, কেতিয়াবা খিচিৰি বনাওঁ, এনেকুৱা বেলেগ বেলেগ ধৰণে বনোৱা হয়। কেতিয়াবা নবনাওঁ, কেতিয়াবা খাবও মন নাযায়। তো ব'লকচোন, মই ৰুটি এটা সৰু এটা টিপছ দিম আপোনালোকক, যিটো নেকি আপোনালোকৰ সহায় হ'ব। তো ব'লক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। এইখিনি মই গৰম পানীৰে আটাখিনি মঠি লৈছোঁ, একদম ছুপাৰ স্পীডত, যিহেতু এইখিনি দেখা নাই আৰু এইখিনি যিহেতু সকলোৱে জানে। তো এতিয়া মই লাড়ুকেইটাও তেনেকৈ বনাই ল'ম। মই 7টা লাড়ু বনাইছোঁ, যিহেতু আমি 3টা মানুহ বৰ্তমান আছোঁ। তো এইকেইটাই বনাই লৈছোঁ। আৰু এতিয়া মোৰ মেইন টিপছটো আহোঁ, এইটো হৈছে এইটো টিপছ, দেখিছে ৰিফাইন তেল অকণমান বেলনাখনত এইখিনি দি লৈছোঁ। তেতিয়া কি হয় জানে, ৰুটিখন যিটো লাগি ধৰা হয়তো চবৰে হয়, আৰু বহুত আটাৰ গুড়া দিব লগা হয়, তেতিয়া ৰুটিখন ফচফচীয়া হয়, বেয়া হয়। তো আপোনালোকে আটাৰ সেই বেলনাডালটো লগাই ল'ব, তেতিয়া আপোনালোকৰ ৰুটিখন লাগি নধৰে। এইটো টিপছ একচুৱেলি মোক শহুৰ আব্বাই দিছে। তো এদিন এনেকৈ বনাই থাকোঁতে কৈছিলে আৰু, তো ভাবিলোঁ আপোনালোককো দিওঁ। আৰু এতিয়া চাওকচোন, মোৰ ৰুটিখন অলপো লাগি ধৰা নাই, আৰু মই অলপো আটাৰ গুড়া ব্যৱহাৰ কৰা নাই। তো এনেকুৱা এইটো টিপছ যদি ভাল লাগিছে আপোনালোকে ফ'ল' কৰি ল'ব। আৰু মই ৰুটিকেইখন বেলা হৈ, এইফালে মই ৰুটিখন সেকিও লৈছোঁ, এইখিনি দেখুওৱা নাই, হয়তো সকলোৱে জানে। আৰু এইফালে মোৰ চাহখিনিও বহাই দিছোঁ, চাহখিনি পূৰা উতলি আছে। তো আমি ৰুটি চাহেৰে খাম বৰ্তমান, চব্জি বনোৱা নাই, কাৰণ মায়ে চাহেৰে বেছি ভাল পায়। ইফালে মোৰ ৰুটি হৈ গৈছে, ইফালে চাহ, মা আৰু মই দুটাই লৈছোঁ খাবলৈ। আৰু ইফালে মই অকণমান চিলি চচ লৈছোঁ ৰুটিৰ লগত খাবলৈ। তো ৰুটিখিনি খোৱা হৈ গ'ল, মা খালে, ময়ো খালোঁ। তো এতিয়া ভাবিছোঁ, যিহেতু আমাৰ ঈদো আহি পালে, বেছিদিন নাই, তো কাম চাম বহুত হৈ থাকে, কিন্তু সকলোৰে তেনেকুৱা হৈছে, কাম বহুত। আৰু মোৰ মানে বহুত মানে বেছি নাই, কাৰণ এইখিনি কৰিছোঁৱেই। এইবিলাক পৰ্দাবিলাক ধুইছোঁ, এইবিলাক হৈছে। জাষ্ট কাম আছে মোৰ চোফাৰ কাপোৰখিনি ধুবলৈ। আৰু বাহিৰৰ আজি এইবিলাক, ইয়াত এখন পৰ্দা আছিল আমাৰ, সেয়া বাৰাণ্ডাত এখন পৰ্দা আছিল, সেইখন ধুই দিলোঁ আজি, জিকাই থৈছোঁ, ধুম। আৰু এইফালে এতিয়া চোফাৰ কাপোৰবিলাক আছে, তো সেইখিনি ধুলে, আৰু বেলেগ কাম নাই। তো সেইখিনি আজি ধুই লওঁ, কাৰণ সেয়া বতৰৰ ভৰসা নাই, আজি ৰ'দ দিছে, ৰ'দ দিওঁতে এইখিনি মানে ধুই লওঁ। পিছত যদি আৰু পটককৈ বৰষুণ দিব, সেইকাৰণে এইবিলাক বতৰৰ ভৰসা নাই, যিহেতু ধুই লওঁ।
আৰু এটা মোৰ প্ৰব্লেম হৈ আছে মানে মোৰ মানে ভিডিঅ' কৰা ষ্টেণ্ডডাল যে আনিছিলোঁ মই সেইডাল মানে ঘৰত মানে ঘৰৰ পৰা আনিলোঁ তাৰপিছত মানে কিবা এটা অলপ নট এটা কিবা হেৰি হৈ আছে সেইকাৰণে মই যাৰ ফলত মই ভিডিঅ'টো ধৰিব নোৱাৰোঁ কেতিয়াবা তেওঁ থাকিলে ধৰি দিয়ে কিন্তু এতিয়া নাই যিহেতু সেইকাৰণে মই ধৰি পেলাই ভিডিঅ' কৰাত অলপ অসুবিধা হয় বাকী কিবা বস্তু বনালেও মই দেখুৱাবলৈ টান পাওঁ সেইকাৰণে একোৱেই ৰেচিপি এনেকৈ পটকৈ দিব নোৱাৰোঁ এইফালে বনাই থাকিব লগা হয় প্লাছ ধৰি থাকিব লগা অলপ অসুবিধা হয় সেইকাৰণে অলপ চলপকৈ হ'লেও আপোনালোকক ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ আৰু তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই এইখিনি তিয়াই থৈ এতিয়া আপোনালোকক বহুত সময় পিছতহে লগ পাইছোঁ তো তাৰপিছত কাপোৰ চাপোৰখিনি ধুই আহিলোঁ ধুই পেলাই আপোনালোকক এটা মাৰ এটা ইউনিক ৰেচিপি বুলি ক'ব পাৰি কাৰণ হয়তো বহুতে নাজানিব পাৰে মই ভাবিছোঁ আৰু বহুতে জানিবও পাৰে তো আহকচোন চাওঁ কিনো বনাইছোঁ এটা ধুনীয়া দালিৰ টেষ্টি ৰেচিপি বহুত ভাল লাগে মই এদিন খাইছিলোঁ তো ভাবিছোঁ আপোনালোকৰ মাজতে এইখিনি শ্বেয়াৰ কৰোঁ আৰু আজি মায়ে বনাইছে ৰেচিপিটো তো আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়া গম পাব কেনেকৈনো বনাইছোঁ আৰু এই ৰেচিপিটো হৈছে এইখিনি হৈছে কালাৰ দালি হয়তো বহুতে চিনি পাইছে এইখিনি মই 2-3 ঘণ্টামান সিজাই থৈছোঁ মানে পানীত তিয়াই থৈছিলোঁ আৰু ইয়াত মিডিয়াম চাইজৰ পিঁয়াজ 2টা দিছোঁ আৰু নহৰু দিছোঁ এইখিনি এতিয়া মই মিক্সি জাৰ এটাত গ্ৰাইণ্ড কৰি ল'ম পেষ্ট বনাই ল'ম মিহিকৈ পেষ্টটো বনাব যাতে দালিখিনি মানে গোটা গোটা হৈ নাথাকে তো এইখিনি মই পেষ্টটো বনাই লওঁ আৰু ইফালে মোৰ পেষ্টখিনি হৈ গৈছে তো এইখিনি ধুনীয়াকৈ আপোনালোকে দেখিছে একদম দালিটো থাকিব দিয়া নাই আৰু গোটেইখিনি দি দিব ইয়াত আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে আৰু এতিয়া পেষ্টখিনিত মায়ে নিমখ আৰু হালধি গুড়ি দিছে তো এতিয়া ইফালে কেৰাহীটো বহাই দিছোঁ কেৰাহীটো বহুত গৰম হৈ লওক তাৰপিছত ইয়াত কেঁচা মিঠাতেল ব্যৱহাৰ কৰিম তো কেঁচা মিঠাতেলখিনি দি দিছোঁ কেঁচা মিঠাতেলখিনি আপোনালোকে অলপমান বেছিকৈ দিব কাৰণ ইয়াত মানে কেঁচা মিঠাতেলটো মায়ে কৈছে আৰু বেছিকৈ দিলে বেছি টেষ্টি হয় তো ইয়াত বেছিকৈ দিব অলপ সৰহ পৰিমাণ দিব আৰু এতিয়া বহুত মানে ধোঁৱাতুলীয়া গৰম হ'বলৈ দিব তেতিয়াই মানে বেছি মানে ভাল হয় আৰু তো একদম যেতিয়া গৰম হ'ব তেতিয়াহে আপোনালোকে ইয়াত পেষ্টখিনি দি দিব তো ইয়াৰ এতিয়া আমাৰ দেখিছোঁ গৰম হৈ গৈছে তো এইখিনি পেষ্টখিনি ইয়াত দি দিছে আৰু এতিয়া এইখিনি ধুনীয়াকৈ লাৰি ল'ব এইখিনিতে মানে এটা ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকক যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু এইখিনি এতিয়া এইখিনি ধুনীয়াকৈ এতিয়া লাৰি ল'ব লাগিব চব একদম গেছটো একদম ল' ফ্লেমত থৈ দিব কাৰণ হাইত দিলে একদম লাগি ধৰিব সেইকাৰণে আপোনালোকে একদম ল'ত দিব আৰু এইখিনি একদম ভাজি থাকিব ল' ফ্লেমত দি তো অলপ সময় ভাজি থাকিব লাগে আৰু তেতিয়া মানে বেছি টেষ্টি হয় আৰু এইটো ৰেচিপি আজি মায়ে দিছে তো মায়ে বনাইছে কাৰণ মই বনোৱা নাই যিহেতু সেইকাৰণে মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ মায়ে কৈছে ময়ে বনাম তুমি ৰেকৰ্ড কৰি থাকা তো এইখিনি দেখিছে এতিয়া আমাৰ হৈ গৈছে মানে ভজা হৈ গৈছে মানে ভাজি আপোনালোকে কালাৰটো হয়তো মন কৰিব পাৰিছে স্কিনত ইমান ধুনীয়া হৈছে তো এনেকুৱাকৈ আপোনালোকে তেলটো শুকাই নোযোৱালৈকে ধুনীয়াকৈ ভাজি থাকিব যিমানে ভাজিব ইয়াৰ টেষ্টটো সিমানে বেছি হ'ব আৰু এইখিনি ভাজা হোৱাত ইয়াত পানী দি দিছে পানীখিনি আপোনালোকে এটা নিয়ম অনুযায়ী হয়তো 3 কাপ 4 কাপমান হ'ব আৰু পানী সৰু কাপে চাহ খোৱা কাপেৰে আপোনালোকে মন কৰিব মানে এটা অনুমান কৰিব পাৰিব তো এইখিনি এতিয়া হৈ গৈছে ইয়াত মছলা দিব লাগিব প্ৰয়োজন অনুসৰি ইয়াত দিছোঁ এইখিনি জিৰাৰ গুড়ি দিছে 1 চামুচ আৰু ধনিয়া গুড়ি দিছে 1 চামুচ এইখিনি অলপমান সৰহকৈ দিব তো তেতিয়াই মানে বেছি ভাল হ'ব আৰু ইয়াত ধনিয়া গুড়ি জিৰা গুড়ি আৰু অলপমান গৰম মছলা এড কৰিব পাৰে নিদিলেও নিদিব পাৰে এইটো অপচনেল আৰু কিন্তু আমি দিয়া নাই কিছুমান যদি ভাল পাই দিব পাৰে আৰু ইয়াত কালাৰৰ কাৰণে একচুৱেলি ৰেড চিলি দিছে মায়ে তো সেইকাৰণে বেছিকৈ দিছে আৰু এইখিনি কালাৰৰ বাবে দিছে আপোনালোকে দিবও পাৰে নিদিবও পাৰে কমকৈ দিব পাৰে ইয়াত গোটেইখিনি মছলা দিয়াৰ পিছত ধুনীয়াকৈ ভাজি ল'ব দেখিছে আপোনালোকে একদম ছুপাৰ স্পীডত ভাজি দিছোঁ আৰু মানে গোটেইখিনি মিক্স কৰি ল'ব তেতিয়া এইখিনি ভাজি থাকিব লাগিব অলপ টাইম আৰু এইখিনি ভাজি দেখিছে আপোনালোকে কেনেকুৱা ধৰণে হৈ গৈছে এনেকুৱা ধৰণৰ মানে স্কিনত দেখা ধৰণে হ'ব লাগিব তেতিয়া বেছি টেষ্টি হয় এতিয়া ল' ফ্লেমত পানীখিনি শুকাই গৈছে তো এতিয়া ল' ফ্লেমত এইখিনি ভাজি থাকিব লাগিব আৰু প্ৰায় ৰেডিয়ে হৈ গৈছে এইখিনি খাবলৈকে তো এইখিনি ভাজি শুকান হৈ গৈছে আপোনালোকে মন কৰিছে আৰু এইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাব পাৰে এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ ৰেচিপিটো চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় ভাল লাগিছে তো এনেকুৱাকৈ ট্ৰাই কৰি চাব পাৰে আৰু কেতিয়াবা যদি ঘৰত নিৰামিষ হয় এনেকুৱাকৈ খাব পাৰে ময়ো মাৰ পৰাই শিকিছোঁ কিন্তু মই শিকিছোঁ যদিও বনোৱা নাছিলোঁ এদিনো বনোৱা নাই মায়ে বনায় মই ৰেডি কৰি দিওঁ তো এনেদৰে আপোনালোকেও বনাইছে মই ভাবোঁ মই ৰেচিপিটো ইউনিক হয় কাৰণ হয়তো বহুতে নাজানিব পাৰে আৰু যদি যোনে জানে তেওঁলোকেও কমেণ্ট কৰিব আৰু নজনাসকলে খাই পেলাই মোক কমেণ্ট কৰিব তো বলক আজি ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰোঁ যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কিন্তু কৰি দিব আপোনালোকে জানে সদায় একে কথা নকওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিহে যাব তো আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই